हेलो गाइज विनिला ब्लग्सলৈ স্বাগতম জনাইছোঁ। চ' এয়া ৰাতিপুৱা আমি ওলাই গ'লোঁ ফুৰিব লাগিব ন চব, সেইটো কাৰণে। আৰু আজি বাটাৰফ্লাই বিচলৈও যাম। এয়া পাললিমলৈ গৈ লৈছোঁ। প্ৰথমতে ৰাতিপুৱাই গৈছোঁ। মই হেড পিন্ধি গৈছোঁ, একদম মায়ে ভিডিঅ' কৰিছে। এয়া আমি ক'ত ফাকৰ পৰা ওলাইছোঁ নাজানো, গুগলত মেপত চালোঁ, এনেকুৱাহে মেপত দেখালে, সেইটো কাৰণে য'ৰ পৰা আহিছোঁ। আৰু এয়া পাললিম বিচখন বৰ ধুনীয়া দেই। নামিবলৈ পাৰিলোঁহেঁতেন, বাট আমি কাপোৰ কানি লৈ নাহিলোঁ, সেইটো কাৰণে নামিবলৈ নোৱাৰিলোঁ। চাওঁ আকৌ যদি আহোঁ তেতিয়া আমি নামিবলৈ পাৰিম। যদি আমি পূৰা ভাবি আছোঁ এতিয়া কি কৰোঁ, কিয়কি মোৰ চুইমিং শ্বুট হোটেলতে থাকি আহিলে। বিচখন দেখিবলৈ বৰ ধুনীয়া আছিলে আৰু ৱেভছো ইমান নাছিলে, সেইটো কাৰণে নামিবলৈ বৰ মন গৈছিলে। সেইটো কাৰণে আমি কথা পাতি আছিলোঁ। এয়া ইয়াত চিচেলছ বেছি নাপায়, মই চাইছিলোঁ যদি পাওঁ, কিন্তু মই নাপালোঁ, কিয় নাজানো। মই কিন্তু পাছলৈ ভিডিঅ'টো চাই থাকক, তেতিয়া গম পাব। মই কিন্তু বহুত ডাঙৰ চিচেলছ পাইছিলোঁ। এই ভিডিঅ'টো নেদেখাবলৈও পাৰোঁ বাৰু। এতিয়াৰ কাৰণে আমি গৈ থাকোঁ। এইটো হ'ল বাটাৰফ্লাই বিচৰ ৰাস্তা। এয়া আমি গৈ আছোঁ ইয়াত। চ' এয়া মই খোজকাঢ়ি হাবিৰ মাজে পাই গ'লোহি বাটাৰফ্লাই বিচলৈ। এয়া ইয়াত এটা গছ এজোপা আছে, বহুত ক্ৰিপি লাগিছে কিয় নাজানো। এণ্ড বাটাৰফ্লাই বিচ বহুতেই ধুনীয়া আছিলে। আৰু মায়ে ইয়াত হাৰ্ট শ্বেপ বনাই পেলাই লিখিবলৈ বিচাৰিছে MR, কিন্তু লিখা আগতে ৱেষ্ট আহি গৈছে। মায়ে পৰাই নাই, অথনিৰ পৰা কোচিছ কৰি আছে। মোৰ হাৰ্ট শ্বেপটোতো বেলেগে বলিছেগৈ কিবা, মোৰটোতো একদম পূৰা বেয়া বুলিছে। আৰু এইফালে আকৌ মায়ে কোচিছ কৰিছে, আৰু এবাৰ এইবুলিতো মাৰ বেয়া বলিলে, আৰু এইবুলি নেক্সট টাইম এইবুলি বলিব চাগে। য়েছ, বলি গ'ল। এইবুলি বলিলে বাৰু। মোৰ আছিলে দেখুৱা নাই, বিকজ মোৰতো ইমানে বেয়া হৈছিলে মই ক'বলৈ নোৱাৰোঁ। এয়া আমি বহুত ফান কৰি আছোঁ, যিটি লিখি আছোঁ মাটিত। তাৰপিছত ৱেভছে লৈ গুচি যায়। ইয়াৰ অকণমান ঢৌটো কম আছিলে, সেইটো কাৰণে মানে ভাল লাগে। এতিয়া মন গৈছে যেন আমি চুইমিং শ্বুট লৈ আহিলোহেঁতেন, আৰু আমি নামি পেলাই অকণমান মস্তি কৰিবলৈ পাৰিলোহেঁতেন। এতিয়া লাগিছে তেনেকুৱা। বহুতে ভাল লাগিছিলে, তাৰ ৱেভছ বেছি নাই, মানে তেতিয়া অকণ ভয় কৰিছিলোঁ, বাট য়েছ বহুতে ভাল লাগিছিলে। আৰু একদম ব্লু হৈ আছে সমুন্দৰখন, বহুত ভাল লাগিছিলে। সেইফালে চব মানুহবোৰ সাঁতুৰি আছে, একদম মস্তি কৰি আছে, কিমান ভাল লাগিছিলে ন। আৰু এয়া মই ভয় কৰি আছিলোঁ, বিকজ যোনটো পাথৰ আছিলে ন, যোনটোত আমি মানে জোতাবোৰ থৈছিলোঁ, সেইফালে ৱেভছ আহি যায়। কেতিয়াবা ৱেভছটো বাঢ়ি যায়, কেতিয়াবা কমি যায়, সেয়াই চলি থাকে আৰু কি কৰিব। আৰু যেনেকৈ আমি জানো কি দুটা পাহাৰৰ মানে মাজত এনেকৈ বিচটো আছে, সেইটো কাৰণে মানে বহুত ধুনীয়া লাগিছিলে। আৰু আপুনি শুনি লওক অকণমান সাগৰৰ মাত। পাহাৰ আছে, সাঁতুৰি আছে। কেলে মাজত নজৰ গ'লে বাকী মা পাপাই ব'টৰ কথা কৈ আছিলে, সেইটো মই কম ৰখক। চ' যেনেকৈ আপুনি শুনিলে বহুত ধুনীয়া মাত ন, আৰু সেইফালে পাহাৰ আছে, ইয়াত মানুহবোৰে সাঁতুৰি আছে। এণ্ড সেইফালে ব'ট কেইটামানো আছে, নাজানো কিয় ক'বলৈ যায় চাগে। মোৰ মতে মই কালি কৈছিলোঁ নহয় বাটাৰফ্লাই আগৰদিনৰ পৰা বাটাৰফ্লাই ব'টত যাবলৈ পাৰি, তেনেকুৱা মানুহবোৰ চাগে তেনেকৈ আহিছে, আহি পেলাই ইয়াৰ পৰা আকৌ উভতিবলৈ ব'টবোৰ ৰৈ আছে, হ'বলৈ পাৰে নাজানো। আৰু তাত 3000 মান কষ্ট লয়, সেইটো কাৰণে দাম লয় কাৰণে আমি স্কুটি ভাড়া কৰি থৈছিলোঁ, সেইটো কাৰণে আমি তেনেকৈয়ে আহিলোঁ। এয়া এই ব'টবোৰ তাৰপৰাই আহিছে। এতিয়া কাৰোবাক নিবলৈ আহিব, কাৰোবাক থ'বগৈ,
তেনেকৈ ইয়াত মানুহবোৰ পূৰা সাঁতুৰি আছে আৰু পূৰা ব্লু সাগৰৰ পানীবোৰ কিমান ভাল লাগে ন কিন্তু এবাৰ মোৰ মুখত সোমাই গৈছিলে নহয় মোৰ বহুতে নিমখীয়া লাগিছিলে কেতিয়াবা নহয় সাগৰৰ ৱেভটো যোনটো থাকে হয়তো একদম ওপৰলৈকে উঠি যায় কেতিয়াবা আকৌ নুঠেই আকৌ সেইটো কাৰণে বহুত ভাল লাগিছিলে এয়া মই ভয় কৰি আছিলোঁ বহুত মোৰ তেতিয়াও ভয়টো যোৱা নাছিলে বাট আৰু ব্লগ আহিব যেনেকৈ আপুনি জানে আৰু ব্লগ আহি থাকিব এইটো পাৰ্ট 2 হয় এণ্ড পাৰ্ট 3 আহিব নৰ্থ গোৱাত এতিয়া কেনেকুৱা হয় মই নাজানো বাট য়েছ মই দেখাই থাকিম নৰ্থ গোৱাত কি কৰোঁ কি নকৰোঁ আৰু আমি ইয়াত এনেকৈ ৱাটাৰ এক্টিভিটি একো কৰা নাই মানে বোট চটত উঠা নাই কিয়কি আমি যেতিয়া নৰ্থ গোৱাত থাকিম যেনেকৈ মই কৈছোঁ নৰ্থ গোৱালৈ আমি যাম ভিডিঅ' আহিব সেইটো কাৰণে আমি ভাবিছোঁ কি তাত অকণমান ৱাটাৰ এক্টিভিটিজ কৰিবলৈ পাৰোঁ সেইটো কাৰণে আমি ইয়াত একো নাই কৰা ইয়াত বেছি জেগা নাই ফুৰিবলৈ বাট বৰ শান্ত এতিয়া তাত গৈ পেলাই বহুত জেগা আছে সেইটো কাৰণে আমি তাত বেছি দিন আছোঁ এতিয়া আমি তাত গৈ পেলাই ভাবিম কি আমি তাত কি ৱাটাৰ এক্টিভিটিজ কৰোঁ আৰু তাত বহুতখিনি ৱাটাৰ এক্টিভিটিজ আছে সেইটো কাৰণে আমি ইয়াত একো নাই কৰা যেনেকৈ ইয়াত ব'ৰ্ডত উঠিম তাতো চাগে উঠিম চাই থাকক ভিডিঅ'বোৰ তেতিয়াহে গম পাব আৰু লাইক কৰিব ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰিব ভাল লাগিলে বেলেগকো ক'ব দেই কমেণ্ট কৰিব দেই আৰু এয়া আমি বহুত দেৰি থাকিলোঁ এখন বিচত বৰ ভাল লাগিছিলে কিন্তু দেই মই অকণমান মা পাপাক ভিডিঅ' কৰি দিছিলোঁ আৰু এয়া কৰি আছিলোঁ তাৰপিছত এয়া আমি ওলাই গৈছিলোঁ ব্ৰেকফাষ্ট কৰি পেলাই আৰু এইফালে মাক মই ভিডিঅ' কৰি দিব লাগে বোলে সেইটো কাৰণে এয়া আৰু পাপাই স্কুটিত আছে গৈ আৰু আমি উঠিম আমি এনেই ভিডিঅ' কৰি আছিলোঁ পূৰা এয়া তাৰপিছত আমি আই থিংক চ' যাম কলা বিচ চ' এতিয়া দেখাই আছোঁ এয়া আমি কলা বিচ পাই গ'লোগৈ মানে পোৱা নাই ৰাস্তাত পাইছোঁগৈ চৰি পোৱাগৈ নাই এয়া ৰাস্তাটো বৰ জংঘলৰ ভিতৰত টাইপত অথনি যেনেকৈ বাটাৰফ্লাই বিচত গৈছিলোঁ জংঘলৰ ৰাস্তা ওলাই দিছে ইয়াত আমি ফচি গৈছিলোঁ চৰি এয়া মানে এনেকৈ ডালবোৰ শুকান হৈ আছে সেইটো কাৰণে মানে লাগি গৈছিলে সেয়া আমি পূৰা গৈ আছোঁ মায়ে ভিডিঅ' কৰি দিছে মই আগফালে বহিছিলোঁ সেইটো কাৰণে মই ভিডিঅ' কৰা নাছিলোঁ মই মেপ চাই আছিলোঁ মই মেপ কোৱা মানুহ মই গুগল মেপ বুলি ক'লোঁ এয়া আমি কলা বিচ পাই গ'লোঁ ওপৰৰ পৰা দেখিছে এইটো পাহাৰত উঠি আছোঁ আমি কিমান ভাল লাগিছে ন আৰু কিমান ধুনীয়া পিছফালে আমাৰ তলে যোৱা ৰাস্তাও আছে এতিয়া আমি তলে যাম চাগে আৰু ৱাটাৰ এক্টিভিটিজ ইয়াত কৰিবলৈ পাওঁ নকৰিবলৈ পাওঁ নাজানো এয়া পিছফালে এনেকুৱা দোকান চোকানবোৰ আছে নাৰিকল পানী নেমু পানী এনেকুৱা পায় ন আৰু এনেকৈ ফ্লেট টাইপতকৈ আছে ৰাস্তা এটা ষ্টেয়াৰ্ছ এয়া মানে অকণমান তললৈ আছে সেইটো কাৰণে ভৰি চৰি বিষাইছে তললৈ নামোতে একো নহয় বাট ওপৰলৈ উঠোঁতে এইফালে কটেজ আছে আৰু ছাইডত এনেকৈ টিং দি থোৱা আছে নাজানো কিমান ধুনীয়া লাগিছে ন ভিউটো মোৰতো বহুত ভাল লাগিছে মায়ে ভিডিঅ' কৰি দিছিলে এয়া এই বিচটোত আমি পানীত নমা নাই বিকজ ইয়াত যদি কেনেবাকৈ চুচৰি এনেকৈ খাবলৈ হয় পৰি যাওঁ যদি তেতিয়া পাথৰত লাগি পেলাই মই দুখ পাবলৈ পাৰিম আৰু আমি ওপৰত আছিলোঁগৈ ইমান ওপৰত আছিলোঁগৈ ন আমি তললৈ আহিছোঁ ইমান আকৌ উঠোঁতেহে জমিব তাৰপিছত ইয়াৰ ফটোশ্বুট চলি আছে মোৰ ভাগৰ
মই পাথৰত উঠি পেলাই ফটোশ্বুট কৰিছোঁ চ' আমি ভাবি আছিলোঁ মা পাপাই মই ভাবি আছিলোঁ কি সেইফালে এনেকুৱা ৱাটাৰ এক্টিভিটিজ কৰায় কিন্তু থিং ইজ ডেট কি সেইফালে ব'টিং টাইপ কৰিবলৈ পাৰি কিন্তু মাত্ৰ 2টা মানুহ উঠিবলৈ পাৰি চ' আমি 3টা আছোঁ এতিয়া যদি পাপা মা যায় তেতিয়া মই থাকি যাম এতিয়া মই থাকি গ'লে কি হ'ব পাপা মায়ে ভয় কৰে অকলে থৈ যাবলৈ যদি মই সেয়া দেখোঁ মইতো নাজানো কোনফালৰ পৰা আহিব সেইটো কাৰণে আৰু যদি মা আৰু মই বা পাপা আৰু মই যাওঁ তেতিয়া মই অভিয়াছলি ব'টিং চলাবলৈ নাজানো আৰু মোৰ কাৰণে লাইফ জেকেটো নাই বিকজ মই সৰু হয় সেইটো কাৰণে আমি চিন্তাত পৰি গ'লোঁ আৰু অকলেও যাবলৈ পায় বাট অকলে কোনো এটাও নাযায় কিয় নাজানো সেইটো কাৰণে আমাৰ যোৱা নহ'লে আৰু সেয়াই আৰু কি কৰিম আৰু ইফালৰ পৰা এইবোৰ পাথৰবোৰ ইউনিক টাইপ হয় কিয় নাজানো আৰু এয়া কিমান ধুনীয়া নজাৰা ন চ' ইয়াত আমি অকণমান দেৰি থাকিলোঁ বহুত ভাল ভিউ আছিলে এণ্ড সেয়াই তাৰপিছত আপোনালোকক মই দেখা দিছোঁ কি আছিলে মানে ইয়াত এটা ৰিভাৰ টাইপ আছিলে এয়া তাত মানে কায়াকিং কৰিবলৈ পাৰি কিন্তু আমি নকৰিলোঁ চ' এয়া আমি আকৌ পানলিম বিচলৈ ওলাই আহিলোঁ ইমান ভিৰ মানে অ'কে তাৰপিছত এয়া ইয়াত এনেকৈ আইচক্ৰীম খাবলৈ মন গৈছিলে মানে বহুত গৰম আছিলে চ' আমি ৰাতিপুৱা এবাৰ আহিছিলোঁ বাট ৰাতিপুৱা মানে আমি ভাবিছিলোঁ কি চুইমিং চুট লৈ আহিম আৰু ছানছেট চাবলৈ আহিম চ' ইয়াত আমি য'ত আইচক্ৰীম খাবলৈ আহিছিলোঁ তাত নহয় আমি দেখিলোঁ কি তাত চিপছ এটা মানে গৰু এজনীয়ে চিপছটো লৈ গৈছিলে চ' খেদিছিলে মানে কিন্তু লৈ যাবলৈ নোৱাৰিলে চ' আমি ইয়াত আইচক্ৰীম খাবলৈ ধৰিলোঁ বহুত য়ামি আছিলে শ্বুট কৰা নহ'লে আৰু তাৰপিছত ইয়াৰ পিছত 2টা কাণ্ড হ'ল কি হ'ল জানেনে এটা আমি ছানছেট চাবলৈ আহিছিলোঁ কিন্তু আমি গম পালোঁ কি সাগৰৰ সিফালে ছানছেটটো নহয় এই পানলিম বিচত ছানছেট পাহাৰৰ মাজত হয় সেইটো কাৰণে আমিতো ছানছেট চাবলৈ নোৱাৰিলোঁ চাউথ গোৱাত এতিয়া কি হয় মই নাজানো আৰু সেয়া তাৰপিছত সিটো কাণ্ড আপুনি চাই থাকক তেতিয়া গম পাব সেইটো অকণমান ভয়ানক কাণ্ড আছিলে মোৰ লগত হোৱা চ' আমি গোটেইখিনি ছেড হৈ গ'লোঁ কিউকি আমি চাউথ গোৱাত এবাৰো চাবলৈ নোৱাৰিলোঁ ছানছেট উই আৰ ভেৰি ছেড চ' সেইটো কাৰণে আৰু আমি অকণমান পানীত থাকিলোঁ খেলিলোঁ আইচক্ৰীম খালোঁ আৰু সেয়াই কৰিলোঁ আৰু কি কৰিবা আমাৰ লাকে বেয়া সেইফালে ৱাটাৰ এক্টিভিটিজ কৰি আছিলে চ' মই কৈ দিছিলোঁ কি আমি নৰ্থ গোৱাত কৰিম চ' এতিয়া ৰাতি হৈ গ'ল আমি অকণমান দেৰিলৈকে থাকিছিলোঁ সেইটো কাৰণে ৰাতি হৈ গ'ল আৰু এয়া তাৰপিছত তাত পানলিম বিচৰ এয়া বজাৰটো দেখাই দিছোঁ আমি মানে এনেকুৱাকৈ আহিছিলোঁ কি আমি বেছি কাপোৰ লৈ অহা নাছিলোঁ ঘৰৰ পৰা কি আমি গোৱাত কিনিমগৈ গোৱাৰ কাপোৰ গোৱাত কিন্তু এটা বস্তু হ'ল কি আমি গম পালোঁ কি তাত যিমান দাম লয় কাপোৰৰ ইয়াত বেছি দাম লয় সেইটো কাৰণে ইয়াত কিনিব নালাগিছিলে আমি তাৰপৰাই কিনি আনিব লাগিছিলে আমি ভাবিলোঁ কি ইয়াৰ কাপোৰ ভাল হয় মেটচ কৰিব কিন্তু তাৰপিছত মই কিনিলোঁ নিজৰ কাৰণে ফ্ৰক এটা মায়ে কিনিলে ফ্ৰক আই থিংক চ' আৰু পাপাই কিনিলে এটা শ্বাৰ্ট হয়তো দেখুওৱা নহ'লে আৰু চৰি পিছতকৈ দেখাবলৈ পাৰোঁ চ' এয়া হ'ল তাৰপিছত এতিয়া আচল কাণ্ড মোৰ লগত হৈছে আমি যেতিয়া ওলালোঁ তাৰপৰা যাবলৈ হোটেললৈ তেতিয়াই মোৰ কি হ'ল মই যেতিয়া তাত পালোঁগৈ স্কুটি উলিওৱা টাইমতে মোৰ ভৰিত চাইলেঞ্চাৰ লাগি গ'ল কিন্তু লাক ভাল কি মই জল্দি আঁতৰাই দিলোঁ নিজৰ ভৰিটো এণ্ড ঠিকে থাকিলে আৰু অকণমান বিষ হ'ল পানী অকণ দি দিলে তাৰপিছত ঠিক হ'ল তাৰপিছত হোটেলত গৈ পেলাই মায়ে মলম লগাই দিলেগৈ সেয়া হ'ল আৰু এইফালে বজাৰখন চাই গৈছোঁ পূৰা আৰু মাজে মাজে জামো লাগিছে বিকজ এতিয়া কি মানে ভিৰ লাগিছে বহুত মানুহ এতিয়া আহিছে ইয়াত বজাৰ কৰিবলৈ আহে বহুত মানুহ চ' সেইটো কাৰণে চ' এয়া তাৰপিছত ৰাতিপুৱা চ' এইডোখৰত এটা কাম হ'ল যেতিয়া আমি উভতি গৈছিলোঁ তেতিয়া ইয়াৰ ভিডিঅ' কৰা নহ'লে বাট য়েছ যেতিয়া আমি উভতি গৈছিলোঁ তেতিয়া মোৰ ভৰিটো চাইলেঞ্চাৰ লাগি গৈছিলে বাট
ভাল কথা কি মই জলদি আঁতৰাই দিলোঁ, সেইটো কাৰণে মোৰ একো নহ'লে। ঠাণ্ডা পানী দি দিয়াৰ কাৰণে অকণমান ভাল পালোঁ। এণ্ড এয়া তাৰপিছত যেতিয়া হোটেলত গ'লোঁ তেতিয়া গৈ পেলাই মায়ে দৰৱ অকণ লগাই দিলে, সেয়া হ'ল বাৰু, একো নাই দিয়া, কেতিয়াবা হৈয়ে যায়। এয়া তাৰপিছত জাম লাগিছে পূৰা। তাৰপিছত দেখাই আছোঁ। চৰি ভিডিঅ'টো বেছি দীঘল হৈ গৈছে, মই ট্ৰাই কৰিছোঁ কি সৰু কৰিবলৈ। চ' আজি কালিৰ ভিডিঅ' কৰা নহ'লে, ভাগৰ লাগিলে আমি হোটেলত খালোঁগৈ আৰু শুই থকা হ'ল। তাৰপিছত আজি হ'ল আমাৰ লাষ্ট ডে নহয়, মানে লাষ্ট 2 hour 3 hour ইন চাউথ গোৱা। মানে মই 3 ঘণ্টা 4 ঘণ্টাৰ কাৰণেহে চাউথ গোৱাত থাকিম এতিয়া। চ' ভাবিলোঁ কি এবাৰ লাষ্ট টাইম আগণ্ডা বিচৰ লগত খেলোঁগৈ আৰু ভালকৈ টাইম বিটাওঁগৈ। তাৰপিছততো নাহোঁ মই সময়ে মোবাইলত ৰীল পেলাবলৈ পূৰা চেষ্টা কৰিছোঁ। মই দুবাৰ এই বিচখনত দেখিছোঁ, বাট তথাপিও মোৰ মানে এক্সাইটিং যোনটো মই প্ৰথম বিচ এইখনেই দেখিছোঁ, সেইটো কাৰণে মানে মই লাষ্ট টাইম ভালকৈ বাই বাই ক'বলৈ বিচাৰিছোঁ। ভালকৈ অকণমান দেৰি থাকি গা ধুই মেলি ইয়াৰ পৰা যাবলৈ বিচাৰিছোঁ। সেইটো কাৰণে মই আকৌ চেণ্টৰ টোপোলাটো লৈ আহিছোঁ। এণ্ড এইবেলি মই বহুত টাইম বিটালোঁ ইয়াতে, খেলিলোঁ। এইবেলি মোৰ মুখততো সাগৰৰ পানী মাৰি দিছিলে। সেইটো কাৰণে এতিয়া মানে ভাল লাগিছিলে। আমি এনেকুৱা এটা জেগা বিচাৰিছিলোঁ যোনটোত ৱেভছ কম হয়, সেইটো কাৰণে আমি একদম ঘূৰি ফুৰিছিলোঁ। কিন্তু বহুত ভাল লাগিছিলে দেই। আপুনি গোৱা আহিলে বাৰু এনেকৈ থাকিব। গোৱাখন বহুত শান্ত। এতিয়া নাজানো নৰ্থ গোৱাত কেনেকুৱা হয়। চ' এয়া মই খেলিবলৈ লাগি গ'লোঁ। তাত মোৰ কেচেল বনাইছোঁ, কেনেকুৱা হৈছে ক'ব। মই লিখিছিলোঁ ভিলিনাছ হাউচ। 2টা কেচেল বনাইছিলোঁ, এটা পপাই বনাই দিছিলে, মানে 2টাই পপাই বনাই দিছিলে, বাট মই নোৱাৰোঁ। হয়তো পিছফালে বকেটৰ পৰা বনাইছিলোঁ মই। আৰু মই ধুনীয়াকৈ বহি লৈছোঁ চিৰিয়াছলি, আৰু লাঠি এডাল পাইছিলোঁ, সৈতেৰে বলাই পৰিছিলোঁ। কাছ বনাইছিলোঁ, কি যে কৰি আছিলোঁ মই। কিন্তু তেতিয়া বহুত ভাল লাগিছিলে। মই পানী আনি পেলাই পূৰা হেৰি কৰিছিলোঁ, আৰু মোৰ খেলনা বস্তু আছিলে, বাট মই নুলিয়াইছিলোঁ এনেই। আৰু ভাবিলে পিছফালে পাপা বহি আছিলে, আমি পূৰা মানে মস্তি কৰি আছিলোঁ। এইটো মই এটা উলিয়ালোঁ আৰু এটা তেনেকৈ খেলি আছিলোঁ চিচেলছত তেনেকৈ। আৰু আগলৈ চাগে মোৰ মতে মই চিচেলছটোতো এইকেইটা বিচত নাপালোঁ, আৰু যদিও পালোঁ ভঙা পাইছোঁ। সেইটো কাৰণে এতিয়া মই নাজানো কি নৰ্থ গোৱাত মই পাম নে নাপাওঁ। কিন্তু আমি ইমানেই ৰাতিপুৱা টাইমত আহিছোঁ কি ইয়াত কোনো নাই, মানুহেই নাই। সেইটো কাৰণে মানে বহুত ভাল লাগিছিলে। আমি বহুত দেৰি ইয়াতে বিটালোঁ, বহুত ভাল লাগিলে। আৰু আই হোপ কি মই আগলৈও গোৱা আহিবলৈ পাৰোঁ নিজে। Never really know what's going on. Look at me sometimes like all you want to do is I never really know what's going on. Look at me sometimes like all you want to do is run. Hear me out, hear me out. It's all the things you never show. There are the things. চ' এয়া আমি গা চা ধুই মেলি সাগৰত ওলালোঁ আকৌ যাবলৈ। খাওঁ, ব্ৰেকফাষ্ট কৰোঁ, কৰি পেলাই চাউথ গোৱাত বাই বাই কৰোঁ। বহুত বেয়া লাগিছে। আই মিছ ইউ চাউথ গোৱা। কিমান ধুনীয়া নজাৰা আগণ্ডাত থাকিবলৈ পাইছিলোঁ। দুখোজ দিলে আগণ্ডা বিচ, এইফালে চাফ চাফাই কৰি আছে, আৰু কিমান ধুনীয়া লাগিছিলে নহয়।
সো আজিৰ কাৰণে বাই বাই চি ইউ টাটা লাইক কৰিব ছাবস্ক্ৰাইব কৰিব এণ্ড শ্বেয়াৰ কৰিব দেই আজিৰ কাৰণে বাই বাই আকৌ থাৰ্ড পাৰ্টত লগ পাম সো চি ইউ এণ্ড চি ইউ গোৱা মানে চাউথ গোৱা বাই বাই